अभी मजा आएगा ना তোমাক যদি কেনেবাকৈ তোমাৰ নামটো সোধে ষ্টাইলিছ নাম এটা ক'বা আৰু যদি পঢ়া কথা সোধে প্ৰথমতে ক'বা হাই ছেকেণ্ডেৰী পাছ তাৰপৰা ক'বা BA কৰিলোঁ BA কৰি MA কৰিলোঁ ঠিক আছে ভুল নকৰিবা নকৰোঁ কি ক'বা প্ৰথমে হাই ছেকেণ্ডেৰী পাছ তাৰপিছত BA পাছ তাৰপিছত MA পাছ ঠিক আছে প্ৰথমে হাই ছেকেণ্ডেৰী পাছ নহয় প্ৰথমে হাই ছেকেণ্ডেৰী পাছ হৈছে তাৰপিছত BA পাছ বোৱাৰী এইজনী আমাৰ বোৱাৰী কি নাম তোমাৰ খাবলৈ আছোঁ নমস্কাৰ ভাল তোমাৰ নমস্কাৰ ভাল তোমাৰ নামটো নামটো ষ্টাইলিছ আপোনালোকে কেনে হাঁহিলে এই আমাৰ নমস্কাৰে বৰ ধেমালি কৰে পাই এনে ঘৰ ক'ত আছিলে ঘৰ গোলাঘাট কি পঢ়ি আছে মই MA কৰিলোঁ তাৰপিছত BA কৰিলোঁ তাৰপিছত তাৰপিছত স্কুল পঢ়িলা চাগে আমাৰ বোৱাৰী বৰ ধেমালি ধেমালি কৰিছে তাই MA পাছ কৰিলে হয়নে MA পাছ কৰিলা अच्छा এতিয়া কওকচোন দে আমাৰ চাহ বনাওঁগে পিছে ৰবাচোন হাজৰিকানী বোৱাৰী কোনখন ল'বলৈ ক'ব ন ছোৱালী যিহেতু নহয় জানো এতিয়াহে ন ছোৱালী লাগে হয় নাই বাৰু কথাটো মিছা কৈছো নি कौन है ये लोग कहाँ से आते हैं ये শুনিলা নহয় এতিয়া এতিয়াৰ পৰা সদায় উনি ল'বা আৰু থোপা বান্ধি থাকিবা ঠিক আছে ব'লা এতিয়া চাহ কৰোঁগে আপোনালোকে বহকচোন দেই বহকচোন দেই